বহুতেই ডাঙৰ আৰু ধুনীয়া। এইটো মোৰ বেক চাইডটো, যিখন ফ্ৰণ্ট গেট হয়, ফ্ৰণ্টেদি আহিব লাগে। এইখন হৈছে ফ্ৰণ্টৰ গেটখন, বহুত ডাঙৰ। চাওক, বহুতেই ধুনীয়া দেখিবলৈ। আজি দেৱালীৰ কাৰণে মানুহো কম, তথাপিতো আৰু ডিউটি অফ আছে, সেইকাৰণে চাবলৈ আহিলোঁ। এয়া চাওক, এইফালে আছে ৱালবিলাকত ধুনীয়া ধুনীয়াকৈ পেইণ্টিং কৰা আছে। এয়া আছে হাতী আঁকি থোৱা আছে এইটো চাইডে, সৰু সৰু। তাৰপিছত এইফালে আছে ওপৰত 3টা হাতী, আৰু এনেকৈ কিছুমান এইবোৰ আগৰ দিনৰ স্মৃতি হয়। আৰু এইফালে বহুত ধুনীয়া ধুনীয়া গছ আছে। আচলতে ৰাজস্থানৰ এনেকুৱা এটা পৰিৱেশ বহুতেই ধুনীয়া। কিছুমানে ভাবে গছ গছনি নাই বুলি, একেবাৰে বালিময় পৰিৱেশ, কিন্তু তেনেকুৱা নহয়। ইয়াত যিখন জয়পুৰ মেইন চিটি হয়, চিটিখনত বহুতেই গছ আছে, মানে দেখিবলৈ ধুনীয়া হয়। চাওক, ইয়াৰ ভিউখনৰ পৰাই পাৰ্কখনৰ চাইডে চাইডে সৰু সৰু কিছুমান গছ আছে। এইফালে কিছুমানে ফটোশ্বুট কৰি আছে, ফটোশ্বুট কৰিছে। মোৰ লগত আছে আলি। এইফালে অলপ পানী দি আছে, দেখাবলৈ চব। এইফালে পানী পৰি আছে। সেয়া একচুৱেলি আজি ডিউটি অফ কাৰণেহে আহিবলৈ সময় পালোঁ। বহুতেই ধুনীয়া, সঁচাকৈ আহি পেলাই বহুত ভাল লাগিছে। এইফালে চাওক, এয়া এখন গেট। গোটেই লাইটিং আছে। এতিয়া দিনততো লাইট নিদিয়ে, সেইকাৰণে ৰাতি মানে অতি বেছি ভাল লাগে দেখিবলৈ। এয়া চাওক, ইয়াত যিটো আছে ৱাটাৰ, এইটো মানে পানী পৰি থাকে ইয়াত ওপৰত। লাইটিং চাইটিঙো দিয়া আছে, আৰু কিছুমান ইয়াত মূৰ্তিও আছে সৰু সৰু। এয়া চাওক, এইটো পানী, আৰু ইয়াত চৰাই আছে চাওকচোন, সৰু সৰু অলপ অলপ চৰাই আছে। চৰি আছে যিখিনি চৰাই, সেইখিনি।
আৰু ইয়াত বহিবৰ কাৰণে কিছুমান চেয়াৰ দি থোৱা আছে। এইখিনি চেয়াৰ হয় এইখিনি। এইবিলাক বহুত ধুনীয়াকৈ পেইণ্টিং কৰি ইয়াত ৰাখিছে আৰু ওপৰত চিচাৰ এখন গ্লাছ দিছে। এইটো চাইডেও আছে চাওক, ৱালখনৰ এইটো ভিতৰ হয়, ওপৰতো চাইড এয়া চাওক। এখন মেইন দৰ্জাখন কিছুমান ধুনীয়াকৈ পেইণ্টিং চাওক। আৰু এইফালে আছে হাতী, তাৰপিছত এইফালে কিছুমান হয় এইবিলাক জলমহল চাইড এইবিলাক তাৰপিছত এইফালে আছে কিছুমান ওপৰত পেইণ্টিং আৰু একেবাৰে ওপৰত আছে পাৰ চৰাই। এইফালে আছে এনেকুৱা। আৰু এইটো হৈছে মেইন হাইৱে। আগফালে আছে কিছুমান হাতী চাওক, একেবাৰে ফ্ৰণ্টত আছে হাতী আৰু কিছুমান এইবোৰ ৰজাই নে মহাৰাজা নাজানো ভালদৰে।